তুমি যিটো কথা সুধিছা আজি আফগানিস্তান পাকিস্তান সিৰিয়া লিবিয়া এই ঠাইবোৰত যিবোৰ ঠাই ইছলামিক ৰাষ্ট্ৰ সিহঁতৰ মাজত ইমান অত্যাচাৰ কিয় অশান্তি কিয় মই একদম মূলতে কওঁ থুলমূলকৈ যদি কথাটো কওঁ একেষাৰতে যদি কথাটো কওঁ তেতিয়াহ'লে ইয়াৰ মূল কাৰণটো হ'ল তেওঁলোকৰ ধৰ্মটো আৰু তেওঁলোকৰ ধৰ্মগ্ৰন্থখন যিটো কথা মই ইছলাম আৰু কুৰাণৰ কলংকিত কথাবোৰত লিখিছিলোঁ যে কুৰাণখন এখন ধৰ্মগ্ৰন্থ নহয় ই মানুহক এজনে আন এজনক ভাল পাবলৈ শিকোৱা নাই ই কুৰাণ এখন আচলতে সামৰিক ৰণকৌশলৰ হাতপুথি এই কথাটো মই বিভিন্ন সময়ত কৈছোঁ আৰু যেতিয়া মই কৈছোঁ তেতিয়া মোক বিভিন্নজনে এই কথাটো কওঁতে মোক বেয়া পাইছিলে মোৰ লগত তৰ্ক বিতৰ্ক কৰিছিলে কিন্তু সেই কথাখিনি আমি স্পষ্টকৈ প্ৰমাণ কৰিছিলোঁ মই ইছলাম আৰু কুৰাণৰ কলংকিত কথাবোৰত মই তাত লিখিছিলোঁ যে কুৰাণ গ্ৰন্থনে সামৰিক ৰণকৌশলৰ হাতপুথি এই কথাটো মই যেতিয়া কৈছিলোঁ ইয়াৰ কিছুমান প্ৰসংগও মই কিতাপখনত মই উল্লেখ কৰি দিছিলোঁ সেই কথাবোৰ এতিয়া প্ৰমাণ হৈছে তেওঁলোকে আচলতে যিটো কয় যে তেওঁলোক শান্তিৰ ধৰ্ম তেওঁলোকৰ শান্তিটো নাই শান্তি ক'ৰ পৰা থাকিব হজৰত মহম্মদৰ জীৱনী যদি আমি চাবলৈ যাওঁ যেতিয়া ইছলাম ধৰ্ম আৰম্ভ হৈছে হজৰত মহম্মদে নিজকে শেষ নবী বুলি কৈ গৈছে আপোনালোকে যদি চাই হজৰত মহম্মদে নিজকে শেষ নবী বুলি কৈ গৈছে তাৰমানে ইয়াৰ পিছত আৰু বেলেগ কোনো আহিবলগীয়া নাই তাৰমানে সংস্কাৰ হ'ব লগা নাই যি কৰিলে সেইটোৱে কৰিলে যি কৰিলে হজৰত মহম্মদে কৰিলে আৰু হজৰত মহম্মদৰ নিজৰ জীৱনীটো চালে আপোনালোকে দেখিব যে যৌনাচাৰৰ পৰা আৰম্ভ কৰি তেওঁ হত্যা হিংসা ডকাইতি গোটেইবোৰ তেওঁলোকৰ মাজত আছিল আৰু সেইবোৰ তেওঁলোকে নিজৰ মানুহৰ মাজতেই কৰিছিলে তে এইটো যিটো মানসিকতা ইছলামৰ শান্তিৰ যিটো কথা ক'ত শান্তিৰ এটা অপ্ৰাসংগিক কথা শান্তি তেওঁলোকে এখন মুখা হিচাপে লৈছে যাৰ প্ৰমাণ তেওঁলোকে দি আহিছে আমি বিশ্বই সেই প্ৰমাণবোৰ আমি বিভিন্ন সময়ত দেখা পাই আহিছোঁ আৰু আফগানিস্তানত মহিলাৰ ওপৰত যিটো অত্যাচাৰ হৈছে বা সাধাৰণতে মই যেতিয়া কথা কৈছিলোঁ যে ইছলাম আৰু কুৰাণৰ মতে সমগ্ৰ নাৰী জাতি কেৱল সন্তান জন্ম দিয়া মেচিন আৰু যৌনকৰ্মী এই কথাটো যেতিয়া কৈছিলোঁ তেতিয়া মোক বিভিন্ন মুছলমান পণ্ডিতে মৌলানা মুফতিয়ে বিভিন্ন ধৰণৰ বক্তব্য দিছিলে মোক বিতৰ্ক কৰা বুলি কৈছিলে মই মিছা কথা কোৱা বুলি কৈছিলে কিন্তু আজি তালিবানে যিখিনি কাম কৰিছে বা মুছলমান সমাজত মহিলাসকলৰ ওপৰত যিটো অত্যাচাৰ হৈছে হালালাই কৰক যিয়ে নকৰক বা শেহতীয়া আফগানিস্তানত তালিবানে মুছলমানৰ নিজৰ মহিলাৰ ওপৰত কৰা অত্যাচাৰটো এই কথাটো প্ৰমাণ কৰি দিছে যে তেওঁলোকৰ কাৰণে মহিলাবিলাক কেৱল যৌনকৰ্মী তাৰ বাহিৰে অন্য একো নহয় কেৱল আমাক দিয়া শৰীৰটো লাগে সিহঁতক সেইটোৱে কথা যিটো আজি প্ৰমাণ হৈছে এই কথাবোৰ বাৰে বাৰে প্ৰমাণ হৈছে মূল কথা এইটোৱেই যে আফগানিস্তানেই হওক পাকিস্তানেই হওক সিৰিয়া লিবিয়া য'তেই নহওক মুছলমানৰ যিটো প্ৰক্ৰিয়া হৈছে তেওঁলোকৰ চিন্তা তেওঁলোকৰ মানসিকতাৰ সমস্যা আছে তেওঁলোকৰ ধৰ্মতে খেলি মেলি আছে মূল সমস্যাটো কুৰাণ মূল সমস্যা তেওঁলোকৰ মানসিকতা মূল সমস্যা তেওঁলোকৰ চিন্তা মূল সমস্যা যেতিয়া কুৰাণে কৈছে অবিশ্বাসীৰ লগত বন্ধুত্ব নকৰিবা যেতিয়া ধৰ্মই বন্ধুত্ব বিশ্বাসী আৰু অবিশ্বাসীৰ মাজত ভাগ কৰে তেতিয়া সেই কথাটো থাকে যেতিয়া কৈছে মহিলা হ'লে এইটো মহিলা হ'লে সেইটো এই ধৰণৰ কথা যিবোৰ কৈছে যিবোৰ কথা ইছলাম আৰু কুৰাণৰ কলংকিত কথাবোৰত খুব স্পষ্টকৈ উল্লেখ কৰিছোঁ তাৰ মূল কাৰণ মই ক'ম এটা কথা একদম এটা বাক্যতে যদি কওঁ ইছলাম হজৰত মহম্মদে মূল কাৰণ আজি ইছলামিক ৰাষ্ট্ৰবোৰৰ অশান্তি হোৱাৰ হজৰত মহম্মদ মূল কাৰণ আৰু দ্বিতীয় কাৰণ কুৰাণখন যিখনে তেওঁলোকে হলি কুৰাণ বুলি কয় যিয়ে নকওক কিয় কুৰাণ আৰু হজৰত মহম্মদ এই দুটাই তেওঁলোকৰ মূল সমস্যা তেওঁলোকৰ অশান্তিৰ তেওঁলোকৰ হিংসা হত্যা সন্ত্ৰাসৰ তাৰপিছত মৌলানা মুফতিসকল যি মৌলানা মুফতিয়ে মাদ্ৰাছা আৰু মছজিদবোৰক তেওঁলোকৰ সেই সন্ত্ৰাসবাদ বা সেই হত্যা হিংসা বিয়পোৱাৰ আহিলা হিচাপে লৈছে মূল কাৰণ এইকেইটাই